में ना। तो फाइनली यहाँ में सापेघाटी पहुँच चुके हैं हम लोग। तो हम लोग निकल चुका है शिवसागर के लिए। तो हम लोग आ चुका है यहाँ शिवसागर तलातल घर जो हम लोग आ चुका है। तो दोस्तों देखते रहिए मेरा वीडियो को। ये रहा तलातल घर। हम लोग 10 टिकट ले चुका है। हम लोग अभी अंदर में जाके कुछ वीडियो आप लोग को दिखाएंगे जो हम लोग का आसाम का जो हिस्टोरिकल जो हम लोग का तलातल घर है वो आप लोग को दिखाऊंगा। तो दोस्तों देखते रहिए मेरा वीडियो। और ये जगह में अभी जस्ट हम लोग टिकट लिया है। एक आदमी का आपका 25 रुपये लेता है, 25 रुपीज़। तो यहाँ से हम लोग तो दोस्तों देखते रहिए मेरा वीडियो को। तो दोस्तों अभी जस्ट पहुंचा है हम लोग तलातल घर शिवसागर का जो हम लोग का आसाम का जो इतिहास में जो आहूम राजा का जो राजधानी शिवसागर है। तो ये जगह में पहुंच चुका है दोस्तों। देखते रहिए मेरे वीडियो को। ये रहा तलातल घर। इतने जस्ट आহি পালো আমি তলাতল ঘৰ। তো আমি দাদাজনক লগ পাইছোঁ। নমস্কাৰ দাদা নমস্কাৰ। মই মানস কলিতা। আমি বৰ্তমান তলাতল ঘৰত আছোঁ। তলাতল ঘৰৰ ওচৰতে আছে বৰটোপখিনি। আৰু এই বৰটোপখিনি আহোম স্বৰ্গদেউসকলে যুদ্ধত ব্যৱহাৰ কৰোৱাইছিল। আৰু এই বৰটোপবিলাকৰ বেক চাইডে তেওঁলোকে লিখি থৈছে এই বৰটোপ এইবিলাক হৈছে বৰটোপ। আৰু এই বৰটোপটো 1613 শকত গদাধৰ সিংহৰ ৰাজত্ব কালত ব্যৱহৃত হৈছিল গুৱাহাটী। আৰু এই বৰটোপটো কেনেকৈ ব্যৱহাৰ কৰিছিল সেই সম্পৰ্কে মই ক'ব বিচাৰিছোঁ। এইডোখৰৰ পৰা এইডোখৰত খাৰখিনি থাকে, মাজত চাকুলি কৰা কপাহ আৰু কেনন বলখিনি এই অংশবিলাকত থাকে। এতিয়া জুই দিয়ে ক'ত? বহুতে প্ৰশ্ন কৰে বৰটোপটো ফুটিবলৈ হ'লে জুই দিব লাগিব। তেতিয়াহ'লে কোনটো অংশত জুই দিয়ে আৰু কোনটো চাইড সন্মুখ ভাগ সেইটো প্ৰশ্ন কৰে। এই অংশটো হৈছে সন্মুখ ভাগ আৰু জুই দিয়া অংশটো হৈছে এইটো। দেখাই দিছোঁ এইটা যে হোল আছে এই অংশতে হৈছে জুই দিছিল। আৰু জুই দিয়াৰ পাছত তেওঁলোকে এইপিনে চাইছিল আৰু টাৰ্গেট কৰিছিল আৰু সেইমতে তেওঁলোকে ডিষ্টেঞ্চ মেজাৰমেণ্ট কৰি তেওঁলোকে যুদ্ধত ব্যৱহাৰ কৰিছিল। এতিয়া সৰু এটা প্ৰশ্ন হয়, বৰটোপ অসমত সাধাৰণতে কোনজন স্বৰ্গদেৱে বেছিকৈ বনাইছিল বা কাৰ দিনত বৰটোপ বেছিকৈ বনোৱা হৈছিল বা কোনজন স্বৰ্গদেৱে আগভাগ লৈছিল? 1603 খ্ৰীষ্টাব্দত স্বৰ্গদেৱ প্ৰতাপ সিংহৰ নাম ল'ব লাগিব। আৰু বৰটোপবিলাক সাধাৰণতে তিৰু পাহাৰত বনোৱা হৈছিল। অসমৰ তিৰু পাহাৰৰ এক উল্লেখযোগ্য স্থান আছিল সেই সময়ত। ইণ্ডিয়ান হিষ্ট্ৰীত যদি চোৱা যায় বৰটোপ পানীপথত 1526 খ্ৰীষ্টাব্দত বাবৰে সেই যুদ্ধখনত ব্যৱহাৰ কৰিছিল। এতিয়া আমি তলাতল ঘৰৰ ভিতৰলৈ যাওঁ। তলাতল ঘৰৰ মাটিৰ তলতো মহল আছে। মাটিৰ তলত আছে 3 মহল, মাটিৰ ওপৰত আছে 4 মহল, সৰ্বমুঠ 7 মহল। এইটো এটা ৰাজমহল তলাতল ঘৰ। শিলিখাৰ কোলা পানী, বেলৰ আঠা আৰু শামুক চূণ এইবিলাক দি তেওঁলোকে সেই সময়ত কৰাল অৰ্থাৎ আজি যিখিনি আমি চিমেণ্ট বুলি কৈ থাকোঁ সেই সময়ত কৰাল বুলি কৈছিল। আৰু সেই বস্তুবিলাক দি তেওঁলোকে তলাতল ঘৰ নিৰ্মাণ কৰি উলিয়াইছিল। এতিয়াও যদি ৰিপেয়াৰিঙৰ কাম চলি আছে সেই একেবিলাক বস্তু দি বনাই আৰু সেই বনোৱা বস্তুখিনি আপোনালোকে চাব পাৰিব। অৰ্থাৎ মাটিমাহ, হাঁহ কণী, বৰা চাউল। এই বৰা চাউল সাধাৰণতে এতিয়া নিদিয়ে। মাটিমাহ, বেলৰ আঠা সেইবিলাক গুড় সেইবিলাক দি এতিয়াও সেইখিনি বনাই আপোনালোকে চাব পাৰিব। ভিতৰত আছে, বনাই আছে, কাম কৰি আছে। এটা এটা ভাল সুযোগ বা ভাল সময়ত আহি যাওক। ঠিক ঠিক। আমি তলাতল ঘৰ নিৰ্মাণ হৈ আছে যি য'ত হেৰি ৰিপেয়াৰিঙৰ কাম চলি আছে, ৰিপেয়াৰিং চলি আছে। তো সেইবোৰ দৃশ্য আমি দেখুৱাম। এই অংশতে পালোহি। এই অংশক সাধাৰণতে ঘোঁৰাশাল বুলি কোৱা হয়। এই অংশতে দেখাই দিছোঁ। এই অংশ হৈছে ঘোঁৰাশাল। ঘোঁৰাশালৰ পাছত আমি যাম। আচ্ছা, চাবলগীয়া এই অংশটো, সেই গেপটো, ইয়াৰ পৰা সেই গেপটো চাই থাকিলে এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিব যেন লাগি থাকে। অৰ্থাৎ গেপটো ডাঙৰ দেখি থাকে, কিন্তু ওচৰলৈ গৈ চালে সেই গেপটো যোগ কৰি চালে মাত্ৰ 8 আঙুল। আমি ইয়াৰ পৰা ডাঙৰ দেখি আছোঁ কিন্তু ওচৰত মাত্ৰ 8 আঙুল। হয় আচ্ছা, 8 আঙুল। সেয়া 8 আঙুল। কিন্তু আমি তাৰ পৰা চাওঁতে আমি এজন সৰকি
পাৰ হৈ যাব পাৰিম বুলি আমি সেইডোখৰ পৰা চালে গম তেনেকুৱা লাগিছিল, কিন্তু ওচৰত আহি চালোঁ আচ্ছা এনেকুৱা ধৰণৰ বহু বস্তু আছে, বহু কথা আছে। আমি তলাতল ঘৰৰ ভিতৰৰ সেই অংশবিলাক চাবলৈ যাওঁ, যি অংশত ৰাণীৰ পুৰণি কথা আছে, যি অংশত বৰ চৰা আছিল, আচ্ছা আমি যি অংশত ডেকা চৰা আছিল, সেই অংশ আমি চাবলৈ যাওঁ। ধুনীয়াকৈ আমাৰ দাদাই গোটেইখিনি আপোনালোকক কথাখিনি দাঙি ধৰি দিছে। তো বন্ধুসকল আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু দাদা এইটো কি আছিলে দাদা? এইটো কি আছিল বুলি প্ৰশ্ন যদি কৰে, এই অংশ পাৰ হৈ যোৱাৰ পাছত সেই মাজত এটা অংশ আছে, মাজৰ অংশৰ পাছত আৰু এটা 100 মিটাৰমান ডাঙৰ এটা অংশ আছে। সেই অংশ সাধাৰণতে এতিয়া বন্ধ, যদিও মাটিৰ ওপৰতে আছে তথাপিও বন্ধ, কিন্তু সেই হিষ্টৰিকেল ইনফৰ্মেশ্যন মতে সেইটো এটা ভঁৰাল আছিল, যাক গন্ধিয়াবৰৰ ভঁৰাল বুলি কোৱা হয়। অৰ্থাৎ স্বৰ্গদেউসকলৰ সেই সময়ত সেই ৰেভিনিউ জাতীয় যেনেকৈ মুদ্ৰা, কুণীয়া পইচা আছিল, সেইবিলাক বস্তু সেই অংশত থোৱা হৈছিল, যাক ভঁৰাল বুলি কোৱা হয়। অৰ্থাৎ ৰাজভঁৰাল, ৰজাৰ ভঁৰাল। আচ্ছা আচ্ছা, ৰাজভঁৰাল আছে। আচ্ছা, তো আমি ইমান দিনে শুনি আছিলোঁ, আমি কিতাপে পত্ৰই যি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ বিষয়ে আমি কিতাপত আমি পাই আছিলোঁ, কিন্তু আজি চাবলৈ আহিলে আৰু সৌভাগ্য আজি মোক আপোনাকে পালোঁ, ভাল লাগিল লগ পালোঁ। দুইজনে একেলগে তলাতল ঘৰ আমি চাম আৰু যিখিনি কথা আমাৰ মনলৈ আহে আপোনালোককো কম। বহু কথা আছে, সুৰংগ আছে, দুটা সুৰংগ আছিল, দিখৌ নদীলৈ যোৱা এটা সুৰংগ আৰু এটা হ'ল বৰগাঁও কাৰেংঘৰলৈ যোৱা সুৰংগ। অৰ্থাৎ আমি এইফালেদি যাম, এই অংশটো এই প্ৰথম দ্বাৰখনে যাম, ভিতৰে 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 সেই ওখ যিটো কাৰেং, আচ্ছা সেই কাৰেংটো তোলাম। হয় নি? আহকচোন যাওঁ, ঠিক পলম নকৰোঁ। হয় নিশ্চয়। আজি এই অংশটো চবচে ধুনীয়া তলাতল ঘৰৰ কোনটো ঠাই বুলি ক'লে এই ঠাইটো। আচ্ছা, এই ঠাইটো চাওকচোন, লাহেকৈ এনেকৈ চাই দিয়ক, সেই শেষৰ ফাললৈকে বহুকেইখন সৰু সৰু দুৱাৰ সংলগ্ন হৈ আছে। আচ্ছা, এখনৰ পাছত এখন, এখনৰ পাছত এখন, এনেকৈ 7খন। সেইখন যে দেখিছে, ইয়াৰ পৰা সেইডোখৰতে যেন ৰাজকাৰেংটো শেষ হৈ আছে এনেকুৱা যেন লাগিছে, কিন্তু শেষ নহয়। সেইডোখৰ পোৱাৰ লগে লগে আকৌ এনেকুৱাকৈ কোঠালি ওলাব, এনেকুৱাকৈ সৰু 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 দুৱাৰ ওলাব। আমি ভিতৰৰ ফালে এনেকৈ চাই গৈ থাকোঁচোন বলক। ঠিক আছে, বলক আমি গৈ থাকোঁ। ইমান ধুনীয়াকৈ আপোনালোকক ডিটেইলছ দি আছে আমাৰ দাদাই, তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু আমি আগতে কিতাপতহে পাইছিলোঁ, আজি মই নিজে নিজ চকুৰে আজি চাবলৈ আহিলোঁ। আৰু এইডোখৰতে আমি সুৰংগ কেনি আছিল, বহু মানুহে ক'ব খোজে সুৰংগৰ অংশটো কেনি আছিল, সেই অংশটো আমি অকণমান চাই আহোঁ। ঠিক আছে, তাৰ পাছত আমি ৱালখনৰ ফাললৈ যাম। অ'কে। সুৰংগৰ অংশটো এইটো ন? বহু কথা লুকাই আছে, হয়। ইতিহাসৰ পাতত বহু কথা হেৰাই গ'ল। সুৰংগ দিখৌ নদীলৈ সংযোগ আছিল, তলাতল ঘৰ বৰগাঁও কাৰেংঘৰলৈ সংযোগ আছিল। সেই সময়ত কৈছিল, এতিয়াও মানুহে মুখে মুখে কয়, ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। অৰ্থাৎ ইয়াৰ কথাখিনি, তলাতলৰ কথাখিনি অতি সহজতে গড়গাঁও কাৰেংঘৰত গম পাই যায়। সেয়েহে কয়, ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। আচ্ছা, বঢ়িয়া লাগিল দাদা, গোটেই আমাক ডিটেইলছ দাদাই দি আছে। তো আমি এতিয়া হেৰিত যাম ন দাদা? কি কৈছে? আধা লাগিছে দেই। আমি তলাতল ঘৰ গৈ আছোঁ। তো এতিয়া আমি এইটো অংশ দেখিছিলোঁ, সেইখিনিৰ পৰা আকৌ এটা অংশ দেখি। আচ্ছা, সেই যে দেৱালখন দেখা পাই আছে, সেইডোখৰতে কাৰেণ্ট শেষ হৈছে যেন লাগে, কিন্তু সেইডোখৰো নহয়। সেইডোখৰ গৈ পোৱাৰ পাছত আকৌ এটা অংশ ল'ব। আমি ৰাণীৰ পুৰণি কথাখিনিৰ ফালে যাওঁ। ৰাণী আছিল নহয়, ৰাজেশ্বৰ সিংহৰ পুৰন্দৰ নলিনী, সেই পুৰণি কথাখিনিৰ ফালে আমি এইফালেদি সোমাই যাওঁ, য'ত বেজশালখন আছে,
চাল বুলনি পাত আছে, হয়, হয়। কাষত শিঙৰিঘৰ বুলুনঘৰ আছিল। সেই অৱশিষ্টবিলাক এতিয়াও যদিও মানে দেখা পোৱা নাযায়, চিনবিলাক এতিয়াও আছে। আমি সেই ফালেদি ৰাণীৰ কলিকঠাটোলৈ সোমাই যাম, অৰ্থাৎ কাৰেঙৰ ভিতৰলৈ সোমাই যাম। আচ্ছা, ৰাণীৰ শোৱনি কোঠালৈকে যে আমাৰ ইতিহাসত আমি কিতাপত আমি পাওঁ। আজি দাদাই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছে আৰু লগতে আপোনালোকক সবিশেষ জনাই দিছে যে আমাৰ এয়া সেই সৰু সৰু যিখিনি মানুহখিনিয়ে লাইট জ্বলাই ভিতৰলৈ ওপৰলৈ উঠি গৈছে, নামিছে, সেইটো হৈছে কাৰেং আৰু তাত ৰাণীৰ কলিকঠা আছে। হয়নে? এতিয়া আমি সেই ফাললৈ গৈ আছোঁ। অ'কে, চাই থাকিব বন্ধুসকল। আৰু আমি এই খিৰিকীখিনিৰ ভিতৰত যাম, আমি এইটো চাইডে যাম, ষ্টেপেৰে আমি ওপৰলৈ উঠি যাম। আচ্ছা, এই অংশটো মাটিৰ ওপৰত 4 মহল আছে আৰু মাটিৰ তলত আছে 3 মহল। সেইকাৰণে ৰাজকাৰেং 7 মহলীয়া বুলি কোৱা হয়। 7 মহলীয়া ন? অৰ্থাৎ তলাতল ঘৰ 1751 to 69 স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল। আচ্ছা, অৰ্থাৎ শিৱসাগৰ অৰ্থাৎ এই ৰাজধানীখনৰ নামেই আছিল ৰংপুৰ। এই ৰংপুৰ ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিল 1696 স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত। সেইকাৰণে ৰুদ্ৰসিংহক আহোম স্বৰ্গদেউসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। এই কাৰণেই কোৱা হয় ৰূপহী পথাৰ অৰ্থাৎ বিহুক এটা ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল, যাৰ চিনস্বৰূপে ৰংঘৰ এতিয়াও আছে। ৰংঘৰৰ বাকৰি বুলি সকলোৱে কয়, ৰংঘৰৰ বাকৰিত বিহু মাৰিছিল বুলি কয়। ৰংঘৰ তলাতল ঘৰৰ কাষতেই আছে ৰংঘৰ। এতিয়া আমি এই তলাতল ঘৰৰ যিটো কাৰেং ৰজা বা ৰাণী য'ত আছিল, সেই অংশটো আমি সেই চাবলৈ যাওঁ। অ'কে।